Hello friends, welcome back to my channel. আৰু আজি ভাবিলো যে এটা নতুন ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰো সো মই এক্সাইটেড হৈ আছো নতুন ভিডিও মানে কি এটো ভিডিওটো মই ভাবিলো যে চিট চ্যাট উইথ মি ভিডিও বনাম তাৰ পাছত ভাবিলো যে অকল কথা পতাতকে এটা মেকআপ লুকেই শেয়াৰ কৰি দিও যেহেতু মৰ্নিংয়ে আজি কাপোৰ এযোৰ পাই গলো মানে বিহু কাপোৰ বা গিফট যিয়ে আপোনালোকে ভাবিব বিচাৰে ভাবিব পাৰিব মানে নাচৰিনে পঠিয়াইছে কাপোৰযোৰ ভাইকে দি গলে বহুত মৰম লাগিছে কাপোৰযোৰ মোৰ ভাল লাগিছে মোৰ এনেকুৱা কালাৰৰ কাপোৰ নাছিলে এতিয়ালৈকে সো ভাল লাগিছে আৰু মই পিন্ধি মেলি পুৰা ৰেডি হৈ আছো জাস্ট অকল মেকআপ কৰিম এতিয়া আপোনালোকে চাই থাকক ভিডিওটো আৰু মোৰ লগত কথা পাতি থাকক বিহুত মানে এবাৰ বহুতে কাপোৰ পাইছো মানে মেখেলা চাদৰৰ ভান্ডাৰ আই গৈছে মোৰ ওচৰত তিনযোৰ মানে কাপোৰ পালো মানে বিহু বুলি সবে মোৰ বিয়া পাতি দিব লাগে লৈছে নেকি ইমান মেখেলা চাদৰ দিছে মানে ভালো লাগিছে যেহেতু মই নিজে মেখেলা চাদৰ পিনি বহুত বেছি ভাল পাওঁ এই কাৰণে আৰু থ্যাংক ইউ সকলোকে বিহু বুলি কওঁতে এবাৰ মনত পৰিলে মানে শিৱসাগৰত কালি ৰংঘৰত বিহু চাবলৈ গৈছিলো আধা ৰাস্তাৰ পৰা গুচি আহিলো ইমানেই ভিৰ মানে আধা ঘণ্টামান ৰখি আছো যাব পৰা নাই ইমানেই ভিৰ ট্ৰেফিক তাৰ পাছত আকৌ কাৰেংঘৰৰ পিনে গলো তাতো বিহু হৈছিলে বহুততে বিহু হৈছে শিৱসাগৰ আৰু তাতে কালি মাৰোৱাৰীখিনিয়েও বিহু পাতিছিলে ন ইমান ধুনীয়া লাগিছিলে আমাৰ ঘৰৰ ওচৰৰ পৰা ছোৱালী কেইজনীমান গৈছে ইমানেই ধুনীয়াকৈ তাহাঁতি কপৌ ফুল মাৰিছে ৰিহা পিন্ধিছে ইমান ধুনীয়াকৈ নাচিছে তাহাঁতি মানে ভালকে নাচিব নাজানিলেও মানে বহুত বেছি ভালকে নাচিছে মই কৈছো নহয় বহুত ভালকে নাচিছে ধুনীয়া কঁকাল ভাঙিছে এনেকে মজা লাগিছে দেখি মানে ভিডিঅ'বোৰ লগৰ কেইজনীমানৰ তাত দেখিছো বহুত ধুনীয়াকৈ নাচিছে আৰু বহুত ধুনীয়াকৈ মানে তাহাঁতিকে পাতিছে চাই ভাল লাগিছে যে বিহু পাতিছে ইমান ভালকে সো মোৰ প্ৰাইমাৰ হৈ গ'ল বিহু খাবলৈ কোনেও নামাতিলে মোক বিহু খাব মাতিব আকৌ আপোনালোকে আমাৰ ঘৰলৈ আহিব গাঁৱৰ চাইডে বিহু খাই ভাল লাগে তাত মানে ভাল লাগে আৰু মানে বিহু লাগে মনটো বহুত বেছি মেকআপ নকৰো জাষ্ট এনেই অকণমানে কৰিম থোৰাছা ফাউণ্ডেশ্যন অকণমান লগাম জাষ্ট ইমান বেছিকৈ লগাই ভাল নালাগে মই মেখেলা চাদৰ এটা ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে চালে নাই বাৰু চাবচোন আৰু মোৰ ব্লাউজ কালেকশ্যনৰ ভিডিঅ'টোৰ 1K ভিউজ হৈ গ'ল 4 দিনমান হৈছে আপলোড কৰা ফুৰি আৰু জাষ্ট অকণমান পাউডাৰ লগাইছোঁ জাষ্ট ফাউণ্ডেশ্যনটো সেট কৰিবৰ কাৰণে আমাৰ এইবাৰ শিৱসাগৰত 3 জেগাত জুবিন দা আহিব আৰু দীপলিনা বাও আহিব দুটামান জেগাত শুনিছোঁ কলনী সাইডে আৰু ক'বাত ইমান ভালকে নাজানো বাৰু কিন্তু আহিব সো আপোনালোকে চাব আহিব ফাংচন শিৱসাগৰত কলনীত আছে বিহু বুলি ক'লে মনটো কিবা এটা ভাল লাগি থাকে আৰু কপৌ ফুল লাগে মোক কপৌ ফুল এপাহ নাই পোৱা এবাৰ আমাৰ ইয়াত এবাৰ কপৌ ফুল লগাই নাই লগৰ এজনী তাত ফটো দেখি সুধিলোঁ লোকৰ ঘৰৰ হয় বোলে ৰেডে লগাওঁ লিকুইড লিপষ্টিক লগোৱা ট্ৰিক এটা আপোনাক শিকাই দিওঁ আচলতে ডাইৰেক্ট লিকুইড লিপষ্টিক লগালে অকণমান মানে শ্বেপটো নাহে সেইকাৰণে আপুনি কি কৰিব এনেকুৱা যিটো লিপষ্টিক আছে ন আপোনালোকৰ ওচৰত নৰ্মেল সেইটো দি এনেকৈ শ্বেপ বনাই ল'ব তাৰ ওপৰত আপোনালোকে এনেকৈ মেট লগাই দিব দেন আপোনালোকে কাপোৰ লৈ এনেকৈ মুচি দিব তেতিয়া কি হ'ব লিপষ্টিকটো লং লাষ্টিং হ'ব আৰু বহুত দেৰিলৈকে থাকিব আপোনালোকৰ যিমানেই মেকআপ নকৰক যদি আপোনালোকে আইলাইনাৰ লোৱা নাই তেন্তে আপোনালোকক
কমপ্লিট নালাগে লুকটো, মানে ভাল নালাগে দেখিবলৈ। ইয়াৰিংছযোৰ কেনেকুৱা লাগিছে? এইযোৰে পিন্ধো, মিলি যাব। এইযোৰ ৰিচেণ্টলি বনাইছিলোঁ, বেছি দিন হোৱা নাই, আঠাটো এৰা নগ'লে হ'ল আৰু। ভাল লাগিছে কাপোৰযোৰ লগত ন? এইযোৰকে পিন্ধো। গোটেই বিহু বন্ধকেইদিন অকল ভিডিঅ'য়ে বনালোঁ নিচিনাই লাগিছে মোৰ। আচলতে আগতে অকলে থাকি মানে বেয়া লাগিছিলে, মানে কিনো কৰিম, অকল ভাইটিৰ লগত কিমান কথা পাতিম ন। কিন্তু আজিকালি মানে অকলে থাকিও ভালেই লাগে, মানে ভিডিঅ' বনাওঁ, আপোনালোকৰ লগত কথা পাতোঁ, আপোনালোকে ভিডিঅ'বোৰ চাব, তেতিয়া আৰু বেছি ভাল লাগিব, হয় নাই? খাৰু পিন্ধো আৰু ৰিং মাই ফেভৰেট, মানে হাতখনৰ লগত দেখিবলৈ ভাল লাগে আজিকালি। এইটো সৰু অকণমানি ইয়াত যে এইটো আচলতে এই কাণৰ ওপৰত যে পিন্ধে যে কাণফুলি যে, সেইটো হয়, লগৰ এজনীৰ পৰা লৈ আহিছিলোঁ। তাই কিনিছিলে, তাই দুটা কিনিছিলে, এটা লৈ ল'লোঁ মই প্ৰতীক্ষাৰ পৰা। তাৰপাছত এইটো হৈছে কাছ আঙুঠি। এনেকেই পিন্ধিলে হাতখনৰ লগত ভাল লাগে দেখিবলৈ, হয়নে? সেইকাৰণে এইকেইদিন পিন্ধি আছোঁ, এনেকেই পিন্ধিছোঁ অকল। চ' আহক এতিয়া ফাইনেল লুকটো চাই লওঁ, ঠিক আছে? আৰু ইনষ্টাগ্ৰামত মই যেতিয়াই মানে নতুন কাপোৰ পিন্ধোঁ বা ভালকৈ ওলাওঁ, তেতিয়াই ৰিলছ বনাওঁ। আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত ফ'ল' নাই কৰা, তেন্তে ফ'ল' কৰি ল'ব। ইয়াত মই ইনষ্টাগ্ৰাম হেণ্ডেল দি দিম আপোনালোকক, বন্দনা বৰুৱা 12 কৈ দিছোঁ। চ' ফ'ল' কৰি ল'ব আৰু মোৰ ৰিলছবোৰ চাব, ধেৰ ৰিলছ আছে।